নমস্কাৰ, নতুন এটা ৰেচিপি আপোনালোকৰ মাজলৈ। আজিৰ ৰেচিপিটো হ'ল বন্ধাকবি পকৰি। এটা সৰু বন্ধাকবি লৈ ল'ব। বন্ধাকবিটো সৰু সৰুকৈ টুকুৰা কৰি ল'ব। এতিয়া আমি কেৰাহী এটাত অলপমান পানী লৈ ল'ম। পানীখিনি গৰম কৰি ল'ম। পানীখিনিত আমি আধা চামুচমান নিমখ দি দিম। এতিয়া আমি কাটি থোৱা বন্ধাকবিখিনি পানীখিনি দি দিম। এতিয়া আপোনালোকে ঢাকি দিব। 5 মিনিটমান বইল হ'ব দিব। মোৰ বন্ধাকবিখিনি বইল হৈ গ'ল যিহেতু আমি এতিয়া বন্ধাকবিখিনি প্লেট এটাত অজৰাই ল'ম। বন্ধাকবিখিনি ভালকৈ বইল হৈ গ'ল। বইল কৰা পানীত আপোনালোকে পেলাই দিব। এতিয়া আমি আধা বাতিমান বেচন লৈ লৈছোঁ। তাতে আমি আধা চামুচমান ধনিয়া পাউডাৰ, আধা চামুচমান জিৰা পাউডাৰ, অলপমান লাল মিৰ্চ পাউডাৰ, আধা চামুচমান হালধি গুড়ি আৰু আধা চামুচমান নিমখ লৈ লৈছোঁ। এতিয়া আমি আধা কাপমান পানী লৈ ল'ম। আধা কাপমান পানী বেচনখিনি ভালকৈ গুলি ল'ম। বেচনখিনি ভালকৈ গুলি লোৱা হ'ল যিহেতু এতিয়া আমি কেৰাহী এটা গেছত বহাই দিম। তেতিয়া আমি ৰিফাইন দি দিম। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। গুলি থোৱা বেচনখিনি এতিয়া আমি বেচনখিনি বইল কৰি থোৱা বন্ধাকবিখিনি দি দিলোঁ। ভালকৈ বন্ধাকবিখিনি আমি বেচনখিনি লগাই ল'লোঁ। ভালকৈ বেচনখিনি লগাই ল'ব যাতে গোটেইটো বন্ধাকবি বেচনখিনি ভালদৰে লাগিলে। এতিয়া আমি বন্ধাকবিখিনি তেলত লাহে লাহেকৈ দি দিম। আপোনালোকে জুইটো চিমত দি ল'ব যাতে বন্ধাকবিখিনি পুৰি নাযায়। জুইটো চিমত দি ল'লে পকৰাটো মুচমুচীয়া হয়। আপোনালোকে ভালকৈ লৰাই দিব, লুটিয়াই দিব যাতে লাগি নধৰে, পুৰি নাযায়। পকৰিখিনি ভজা হৈ গ'ল যিহেতু এতিয়া আমি প্লেট এখনত উলিয়াই ল'ম। পকৰিখিনি ৰেডি যিহেতু ইয়াৰ লগত আপোনালোকে চাটনি খাব পাৰে লগাই পেলাই। এবাৰ ট্ৰাই কৰি চাবচোন, বৰ ধুনীয়া মুচমুচীয়া হয়। যিসকল সৰু সৰু বাচ্ছা ল'ৰা ছোৱালীয়ে চব্জি খাব বেয়া পায় এইদৰে আপোনালোকে খুৱাব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।